আপুনি চাই আছে নিউজ কাৰ্বি পাহাৰ। নিউজ কাৰ্বি পাহাৰৰ খবৰ, প্ৰকৃত খবৰ। কৰোণাৰ এগৰাকী আগশাৰী যোদ্ধা হিচাপে আপুনি এতিয়া সমগ্ৰ অসমতে ঘূৰি আছোঁ আৰু অসমত যিহেতু বহিৰাজ্যত কৰ্মৰত লোকৰ সংখ্যা ইয়াৰ অহাৰ লগে লগে ইয়াত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু এতিয়া প্ৰায় 3000 ক্ৰছ কৰিলে। আমি কিমানখিনি লোকে সমস্যা এইটো কণ্ট্ৰল কৰি ৰাখিব পৰা যায়? যোৱা 4-5 দিনত দৈনিক কৰোণা ৰোগী বৃদ্ধি হোৱাৰ হাৰ ক্ৰমাগতভাৱে কমি আছে। 4 জুনত কৰোণা ৰোগী 302গৰাকী আমি পাইছিলোঁ। যোৱাকালি 158গৰাকী, অৰ্থাৎ কিন্তু মই ভাবোঁ যে এটা ডিক্লাইনিং ট্ৰেণ্ডত আছে, কাৰণ বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা কমি আহি আছে। কিন্তু এইটো পৰ্যায়ৰ পিছতে যিহেতু বহিৰাজ্যৰ পৰা অহা বহুত মানুহ আছে, হয়তো আমি ধৰিব পৰা নাই, কোনোবা ট্ৰাকৰ পিছফালে উঠি আহিছে, কোনোবা ট্ৰেইনৰ পৰা নামি দিছে, এনেকুৱাও বহুত ঘটনা হৈছে। গতিকে আমাৰ সন্মুখত এতিয়া থাৰ্ড প্ৰত্যাহ্বানটো আহিব যে সামাজিকভাৱে কিমান ক'ভিড ৰোগী হৈছে, সেই বিষয়টো চোৱাটো এতিয়া আমাৰ এটা প্ৰধান কাম হ'ব। জিলাৰ কৰোণা আৰু শেহতীয়া পৰিস্থিতি আলোচনা কৰিবলৈ মই মন্ত্ৰী টুডু হাজৰিকা ডাঙৰীয়া আৰু পল্লৱ লোচন দাস আমি আহিছিলোঁ। ইয়াতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চেয়াৰমেন বলিৰাম ৰঞ্জন, আমাৰ সন্মানীয় সাংসদ হৰেণ সিং দে আৰু বিধায়ক মন্ত্ৰী ৰংকি ডাঙৰীয়াৰ উপস্থিতিত অট'নমাছ কাউন্সিল আৰু জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক সকলোৰে সৈতে আমি বৈঠকত বহোঁ আৰু পৰিৱেশৰ বিষয়ে আমি বুজ লওঁ। 30গৰাকী ব্যক্তি পজিটিভ হৈছে, তেওঁলোকৰ চিকিৎসা চলি আছে। হেৰণী মডেল হস্পিটেলখনক আমি পেচেণ্ট ৰাখিব পৰাকৈ উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে আমি চেষ্টা কৰি আছোঁ। কালিৰ পৰা ডিফু মেডিকেল কলেজত টেষ্টিং আৰম্ভ হ'ব। ICMR এপ্ৰুভ কৰিলে। অহাকালিৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ টেষ্টৰ চেম্পলবিলাকো ডিফুত যাব। মই ভাবোঁ যে 7 দিনৰ জেগাত 2 দিন বা 3 দিনত আমি টেষ্টৰ ৰিজাল্ট পোৱা আৰম্ভ হ'ব। এতিয়া আমাৰ কোৱাৰেণ্টাইনবিলাকৰ ওপৰত প্ৰেছাৰ অলপ কমি যাব। বাকী NHMৰ ডিষ্ট্ৰিক্ট ইউনিট ৱেষ্ট কাৰ্বি আংলঙত নাছিল, আমি গঠন কৰি দিলোঁ। এতিয়া আমাৰ DPM, ডিষ্ট্ৰিক্ট একাউণ্টছ মেনেজাৰ সকলোবিলাক ইয়াত আহিলে। জইণ্ট ডিৰেক্টৰ পষ্ট ইনচাৰ্জ আছিলে, অহা 2-এদিনৰ ভিতৰত ইয়াত জইণ্ট ডিৰেক্টৰ পষ্টটো ক্ৰিয়েট হৈ যাব আৰু বাকী জিলাখনৰ স্বাস্থ্য ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি গঠন কৰি দিম। সেইধৰণে আজি আমি সিদ্ধান্ত লৈছোঁ। তাৰ উপৰিও আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেলখনৰ নিৰ্মাণ লেহেমীয়া হৈ আছিলে, তাকো সোনকাল কৰাৰ কাৰণে মই আলোচনা কৰি প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। মই ভাবোঁ যে কৰোণাৰ লগে লগে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ স্বাস্থ্যৰ দিশতো চিভিল হস্পিটেলখন হৈ গ'লে বহুত সহায় হ'ব। সকলো কাম কাজ বাকী ভালে চলি আছে। মই আশা কৰোঁ যে আমাৰ জিলাখন কৰোণাৰ প্ৰভাৱৰ পৰা বিশেষ ক্ষতি নোহোৱাকৈ আমি ওলাই আহিব পাৰিম। আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে, সুধিবলগীয়া আছে, সুধিব।